আলু আৰু সয়াবিন বনাম। এয়া আলু পোৰা আৰু সয়াবিন বনাম। আলু পুৰি লৈছোঁ। এইখিনি পোৰা আলুখিনি মই বাকলি গুচাই ল'লোঁ। এয়া মই লৈছোঁ এটা কেঁচা জলকীয়া, ধনিয়া পাত, আদা নহৰুখিনি মিক্সিত মাৰি মছলাখিনি ৰেডি কৰিব লাগিব। এতিয়া মই সয়াবিনখিনি ফ্ৰাই কৰি ল'ম। তেল দিছোঁ। ইয়াত তেল গৰম হৈ গ'ল। ইয়াত এতিয়া সয়াবিনখিনি দি দিম। অকণমান নিমখ, অকণমান হালধি দি এতিয়া ভাজিম। সয়াবিনখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এয়া কেৰাহীত তেল দি ল'লোঁ। পিঁয়াজটো পিঁয়াজখিনি অলপ ভাজি ল'ব লাগিব। পিঁয়াজখিনি হৈ গ'ল। আদা নহৰু পেষ্টখিনি দি দিম। বিলাহীখিনি দি দিম। অকণমান হালধি, স্বাদ অনুসৰি নিমখ, অকণমান জিৰা গুড়ি, অকণমান জালুকৰ গুড়ি। এয়া পুৰি থোৱা আলুখিনি আৰু অকণমান কেঁচা মটৰ দি দিছোঁ। এয়া দেখিছে ধুনীয়া হৈছে। এতিয়া ঢাকনখন দি থওঁ অলপ সময় আৰু গেছটো অকণ কমাই থওঁ। এতিয়া ইয়াত ভাজি থোৱা সয়াবিনখিনি দি দিম। ভাজি থোৱা সয়াবিনখিনি দি দিলোঁ। অকণমান সময় ঢাকন দি থ'ম। ইয়াত মই এতিয়া অলপমান পানী দিম। ইয়াত এতিয়া অকণমান গৰম মছলা, অকণমান মিট মছলা, সয়াবিন, আলু পোৰা আৰু মটৰ চব্জি ৰেডি। এয়া সয়াবিন আলু হৈ গ'ল। চাওক ধুনীয়া হৈছে।